জন্তু বা প্ৰাণী বা মানুহেই হওক চকু পানী তেতিয়া ওলায় যেতিয়া মানুহৰ মনত দুখ থাকে। সকলো বস্তু মিছা হ'ব পাৰে কিন্তু চকুৰ পানী কেতিয়াও মিছা হ'ব নোৱাৰে। যিকোনো মানুহৰ লগত যিকোনো কথাত পাতিবলৈ অলপ চিন্তা কৰিব লাগে যে আমাৰ কথাত সি ভাল পাই আছে নে বেয়া পাই আছে। হয়তো তোমাৰ কথাত তেওঁৰ মনৰ আঘাত পাই যায়, সেইকাৰণে সেই মানুহজনে তোমাৰ কথাত কষ্ট পায় আৰু তেওঁৰ চকু পানী ওলাই থাকে। তো এনেকুৱা কোনো কাম নকৰিবা যে তোমাৰ কথাত আনৰ মনত দুখ পাব। আজিকালি সমাজত দেখা যায় যে যিকোনো মানুহৰ লগত যিকোনো কথা কৈ দিয়ে, কথা ক'বলৈ এবাৰ চিন্তা নকৰে যে আমি কাক কি কৈছোঁ। তাৰ পাছতে যেতিয়া কথা কোৱা শেষ হৈ যায় বা কাৰোবাক কিবা এটা কথা কয়, পিছতে গম পায় যে মই কি কথা কৈছোঁ। হয়তো খং উঠি যায়, খঙত কিবা এটা কথা কৈ দিয়ে। তো আমি যিকোনো মানুহক যিকোনো কথা কোৱাৰ আগত চিন্তা কৰিব লাগে যে এইটো কথা ক'লে সি ভাল পাব নে বেয়া পাব। তো আমি যিকোনো কথা কোৱাৰ আগত চিন্তা কৰিব লাগে যে মোৰ এই কথাই মানুহজনৰ দুখ লাগিব নে ভাল লাগিব। কাৰণ সৰু সৰু কথাত বেছি ভুল থাকে। এখন সমাজত সকলোৰ লগত মিলিজুলি থাকিব লাগে, কাৰণ এই সমাজত বেছি দিন মানুহ জীয়াই নাথাকে। সকলোৱে এখন পৃথিৱীৰ পৰা ঘূৰি যাব লাগিব। যিমান দিন আছা এইখন পৃথিৱীত সকলোৰ লগত মিলিজুলি সকলোৰ লগত থাকি এইখন পৃথিৱীৰ পৰা যোৱা আৰু কিবা এটা ভাল কাম কৰি যোৱা। এটা ভিডিঅ'ত কৈছিলোঁ যে এখন পৃথিৱীত আহিছে কিবা এটা লক্ষ্য লৈ লোৱা আৰু লক্ষ্যত পিছে দৌৰি কিবা এটা কৰি যোৱা, তেতিয়া মানুহে মৰাৰ পাছতো তোমাৰ গুণগান গাব আৰু জীয়াই থাকোঁতে তোমাক লৈ গৌৰৱ অনুভৱ কৰিব। ভিডিঅ'টো কেনেকুৱা লাগিছে, ভালে লাগিছে যে এটা লাইক কৰিব, কমেণ্ট কৰিব। আৰু লাষ্টত মই এইটো কথা ক'ব বিচাৰিছোঁ যে এইখন পৃথিৱীত মানুহ চিৰদিন জীয়াই নাথাকে, সকলোৰ লগত মিলিজুলি থাকা। তেতিয়া দেখিবা মনটো এটা ভাল লাগিব। মানুহৰ লগত মিলি থাকিলে দেখিবা এনেই মনটো ভাল লাগে। যেতিয়া লগৰ কেইটাৰ লগত ঘূৰো তেতিয়া এটা ভাল লাগে। আৰু যেতিয়া ঘৰত আহি সকলোৰ লগত মানে পৰিবাৰৰ সকলো মা দেউতা ভণ্টি সকলোৰ লগত কথা পাতোঁ তেতিয়া আৰু এটা মজা লাগে। কাৰণ মানুহৰ এটা মন আছে আৰু সকলোৰ লগত কথা পাতিলে ভালেই লাগে। আৰু যেতিয়া কিবা এটা কথা যদি মানুহে দুখ পাই লয় তেতিয়া নিজৰো বা বেয়া লাগে আৰু সেই মানুহজনটো বেয়া লাগিবই। সেইটো কাৰণে সকলোৰ লগত মিলিজুলি থাকা, যিমান দিন আছা এজনে আনজনৰ লগত মিলিজুলি মিলা প্ৰীতিৰে থাকা। বাই।